কি ঘটনা ঘটিছিল ৰাতি আমাৰ ঘৰত এই 12টা বজাত আগতে বোলে কিবা এটা মিছ কল মাৰিছিল এই 15-20 মিনিট আগতে তাৰপিছত মানে এই বমটো ব্ৰাষ্ট হৈ গ'ল আমাৰ এই ডাঙালৰ আৰু বোৱাৰী এই সেইটো ৰুমতে আছিল বমটো ব্ৰাষ্ট হোৱাৰ পাছতে হেৰি খিৰিকীৰ কাজগিলা ভাঙি পৰি গ'ল তাৰপিছত ঘৰটো একদম ধোঁৱা হৈ গ'ল কুলীয়া ধোঁৱা এনেকৈ ধোঁৱা হৈ গ'ল তাৰপিছত আমি কিবা কৰি ওলালোঁ ঘৰৰ পৰা বাহিৰত ওলাই পেলাই এই 2-4জন মানুহো মাতি তাৰপিছত আমি এই আমাৰ মাষ্টৰ আছে মাষ্টৰক লৈ এইগিলা হেৰি কৰিলোঁ বমটো যেতিয়া হেৰি হৈছে তাৰ কিবা কিবি মানে এই লোহাৰ কিবা পাইছে টুকৰাগিলা পাইছে ৰাতি কেইটামান বজাত হৈছে ৰাতি 12টা বজাত অঁ ঘৰত কোন কোন আছিল ঘৰত আমাৰ ডাঙৰ ল'ৰা বোৱাৰী নাতিটো আৰু ইফালে ৰুমটোত এই মোৰ মাইকী আৰু নাতি দুইটা ইয়া আছিল কোনোবা আঘাতপ্ৰাপ্ত হৈছিল আঘাতপ্ৰাপ্ত মানে ডাঙৰ ল'ৰাটোৰ ইয়াতে মানে কাজটো ছিঙি পেলাই ইয়াতে সোমাইছিল এইখিনিয়ে পাইছে অঁ পুলিচৰ ইনফৰ্ম নিছোঁ পুলিচ আহিছিল আহি পেলাই সিহঁতৰ চাই বৈ গ'ল কোনে কৰিছে বুলি আপোনালোকে আমি গম পোৱা নাই কোনে কৰিছে গেলা টকা চকা কিবা খুজিছে নেকি অঁ টকা চকা খুজিছে টকা বোলে 25 লাখ টকা দিব লাগে আমি দুখীয়া মানুহ কিবা কৰি খাওঁ আমি ইমান টকা ক'ত পাওঁ ডিমাণ্ড ধৰিছে 25 লাখ টকা দিব লাগে কেতিয়াৰ পৰা ডিমাণ্ড কৰি আছে এইটো একমাহ মানে ধৰক একমাহ আগতে কৰিছিল এইটো কৰি আছে তাৰপিছত মানে কালি এনেকুৱা ঘটনা ঘটি গ'ল আগতে পুলিচৰ ইনফৰ্মেশ্যন জনাইছে আগতেও জনাইছে পুলিচক অঁ পুলিচক জনাইছে পুলিচে কি কৈছে